যিয়ে নহওক মই কিন্তু একবাৰ ডাইৰেক্ট বঙালী নহওঁতে অসমীয়া ক'বলৈ মোৰ কিন্তু বহুত ৱৰ্ড পোৱা হৈ যাব, গতিকে সেইখিনি একো বেয়া পাব নালাগে। আগতে কথাবিলাক কৈ দিলোঁ, কাৰণ যিহেতু আমি ডাইৰেক্ট মিয়া মানুহ, গতিকে আমিতো ৱাৰ্ড নিশ্চয়তো আমাৰ ভাষাতে বেছিভাগ কৰোঁ। যিয়ে নহওক এই এলেকাত এই জাগাটোত মই আজি প্ৰথম আহিছোঁ। ইয়াৰ আগত মই কেতিয়াও ইয়াতে অহা নাই। বহু মানুহ হৈছে, ষ্টেজখন বহুত ধুনীয়া হৈছে। বিশেষকৈ মই ইমানটো ডাঙৰ আলিম নহয় বা ইমান বক্তব্য মই নাজানো, তথাপিও অলপ সময় আপোনালোকৰ সন্মুখত মই আছোঁ। এই লাইটো হ'ব তেওঁলোকৰতো লাজ কৰিব নোৱাৰি, লাইটো হ'ব। আচ্ছা, আপোনালোকক মই এটা কথা কৈছোঁ, এই যিটো হুল্লি হাল্লা কৰিলে কোৱাটো নহ'ব, একদম টোটেল বন্ধ কৰিব লাগিব। আৰু যিখিনি 10 বছৰ তলত ল'ৰাবিলাক আছে তেওঁলোকে উঠি খোৱাটোৱে বেছি ভাল, কাৰণ তেওঁলোকে বুজি নাপাব পুৰণা হাদিছ। যদি পুৰাণ হাদিছ তেওঁলোকে বুজি পালে হয়, তেনেহ'লে সৰু ল'ৰাবিলাকক মছজিদত যোৱাৰ কাৰণে আল্লাহ নবী মানা নকৰিলে হয়নে? মানা কৰিছে। তাৰ মানে কি, তেওঁলোকে মছজিদটো বুজি নাপাব, মছজিদ থাকব। যাৰ কাৰণে যিখিনি সৰু ল'ৰা আছে, মই কোৰাণৰ পৰা 2-3টা আয়াতে মুকাদ্দাসত তেলাওয়াত কৰিছোঁ আৰু 2-3টা হাদিছৰ টুকুৰা মই বয়ান কৰিছোঁ। অকণমান আলোচনা কৰি ইনশাআল্লাহ মই বিদায় কৰিম। সৰ্বপ্ৰথম যিহেতু এইটো মাদ্ৰাছাৰ অনুষ্ঠান, এইটো সঁচাই মাদ্ৰাছাৰ অনুষ্ঠানটো, আৰু যিহেতু 2টা ল'ৰা ৰাতি তেনেকৈ পাগৰি হ'ব, আৰু আপোনালোকে যিহেতু মাদ্ৰাছাৰ অনুষ্ঠানত আপোনালোকে আহিছে, এই যে আপোনালোকে আহিলে ইয়াৰো ডাঙৰ ডাঙৰ ফল আছে, বিনিময় আছে। মোৰ আগত হুজুৰে ৱাজ কৰিছে, ভাল বক্তব্য দিছে, কিন্তু মই আপোনালোকক এটা কথা কওঁ। কথাটো এনেকুৱা, বুখাৰী শৰীফৰ বেশুমাৰ হাদিছ আছে, তিৰমিজি শৰীফৰ বহু হাদিছ আছে, আবু দাউদ শৰীফৰ বহু হাদিছ আছে, যিবিলাক হাদিছৰ ভিতৰত কোৱা হৈছে خمسة صلاتها وعدت زكاتها من هو عليه حجة العمرة لما كان عليه بعد الموت إلى النار। আল্লাহ নবী সাল্লাল্লাহু আলাইহি ওয়াসাল্লাম কইছে যে 5 ওয়াক্ত নামাজ পড়নেওয়ালা মানুষ, যাকাত দেনেওয়ালা মানুষ, 10 বার 15 বার উমরা হজ করা মানুষ, লাখ লাখ টাকা দান করা মানুষ, আল্লাহ নবী কইছে মরণের পিছত তার ঠিকানা জাহান্নামে হবে। নাউজুবিল্লাহ বলে সকলে কও 5 ওয়াক্ত নামাজ পড়া মানুষ, যাকাত দেওয়া মানুষ, 10 বার হজ করা মানুষ, তাহাজ্জুদ পড়নেওয়ালা মানুষ, 2 লাখ 3 লাখ 10 লাখ 20 লাখ টাকা দান করনেওয়ালা মানুষ, দাড়ি রাখা মানুষ, মৌলানা মুফতি মুহাদ্দিস পরহেজগার হব পৃথিবীর ভিতৰত, কিন্তু নবীও কৈছে তেওঁ মৰাৰ পিছত, ইন্তেকাল হোৱাৰ পিছত তেওঁ যাব জাহান্নামৰ ভিতৰত। সাহাবা হুজুরে হে রাসূলুল্লাহ, কিন্তু কি কথা, ইমান ডাঙৰ ডাঙৰ আলেম মুফতি মুহাদ্দিস 5 ওয়াক্ত নামাজ পড়িছে, তাহাজ্জুদ পড়িছে, হজ করিছে, তেওঁলোকে কেনেকৈ জাহান্নামত যাব? আল্লাহ নবী সাল্লাল্লাহু আলাইহি ওয়াসাল্লাম কইছে বহুত কাৰণত জাহান্নামত যাব। কি কি কারণ? আল্লাহ নবী কইছে আমটো হল পৃথিবীৰ সকলো ইবাদত কৰিছে, কিন্তু তেওঁৰ ওয়াইফ, তেওঁৰ কইনা বহুত জ্বালা যন্ত্ৰণা কৰিছে, হকটো আদায় কৰা নাই, তেওঁৰ কইনাৰ হক আদায় কৰা নাই। তার মানে কইনার হক কাক কোয়া হয়? কইনা বুঝি পায় না ভনিয়াক আমার দুনিয়া ভাষা করে বউ ভনিয়াকৰ হক আপনি আদা করেন। কি হক আদা করেন? আপনি হুজুর মই সকলো হক আদা কৰিছো, কাপোৰ দিছো, শহৰৰ হক লৈ গৈছো, ফুৰিবলৈ লৈ গৈছো, বহুত শান্তি দিছো, ভাল ভাল কথা কৈছো, হকটো আদা হৈ গৈছে, হোৱা নাই। কি হোৱা নাই? মই যদি আপোনালোকৰ যিহেতু নতুন এলেকা, মই এটা ক'লে বা কি